ইজৰা মুক্ত পৃথিৱীত কিদৰে কি সেৱাৰে যন্ত্ৰণা দূৰ কৰি সুস্থ কৰি তুলো মোৰ পৃথিৱী দেৱতা বাছা কৰোঁ আৰু সন্তানৰ শক্তিপূৰ্ণ সেৱা কৰক নহয় শক্তিভাৱে গুৰু কিহত সকলো শিক্ষা কৰিলো নহয় কিন্তু পৃথিৱীত তুমিতো জানাই পাছা পাতাবকে টুকরা করছো রবীন্দ্রনাথ অভিভক্ত হয়ে পৃথিবী তোমার চরম ব্যাধি ললে আপলে জগতৰ পূজ্যমানী ঋষিমুনি সকলে জগতৰ আৰু সমাজৰ মংগলৰ কাৰণে নানা কষ্ট স্বীকাৰ কৰি তপ জপ ব্ৰতে উপবাসে থাকি তপস্যা কৰে আৰু তপস্যা সিদ্ধি হলে অলৌকিক শক্তিৰ অধিকাৰী হয় কিন্তু সেই শক্তিৰে মংগল সাধনাৰ লগতে অপপ্ৰয়োগেৰে অশান্তিৰ সৃষ্টি কৰে তোমাৰ সকলো ঋষিমুনিৰ ক্ষেত্ৰত এই কথা প্ৰযোজ্য নহয় বাছা ঋষিসকলে মন্ত্ৰস্ৰষ্টা জানো ঋষিমুনিসকলক সাতটা ভাগত বিভক্ত হৈছে দ্ৰুতৰ্ষি মহৰ্ষি ব্ৰহ্মৰ্ষি ৰাজৰ্ষি আৰু দেৱৰ্ষি বিভক্ত অনুসৰি কৰ্ম তথা চিন্তা ধাৰণায়ো পৃথক কৰা হয় কিন্তু কিছু কৰ্ম উধৰ বশৱৰ্তী হৈ কৰাতকৈ নম্ৰভাৱেও কৰিব পৰা যায় কিন্তু কি কৰিবা এই তুই মোৰ নিখুঁত বাচ্চা বিশ্বর কাছে যাও আমি